কি খবৰ এতিয়া বাজিছে 12:30 কালি পৰহি ভিডিঅ' দিয়া নাছিলোঁ সময় পোৱা নাছিলোঁ এয়া এতিয়া দুপৰীয়া চাহৰ জুতিৰ লগত ভিডিঅ' এতিয়া এয়া বেটা মা চাহ খাইছোঁ আমি কিয় লগত চাহ খাইছে কৈ দিয়ক বিস্কিট আৰু মুড়ি আৰু দুপৰীয়া চাহে আৰু কৈ দিয়ক দখাৰ আমি আৰু গোটেই সকলোৱে আৰু মিলিজুলি চাহ খাইছোঁ আৰু দুপৰীয়া চাহটো আৰু আমি তেনেকৈ খাওঁ সদায় আমাৰ নাতি পোৱালিটো মিচিং মাছাকৈ হাঁহি আছে বেটা এতিয়া ষ্টেপত উঠি যাব বিচাৰিছে অকণমান দুখ পাইছিলে তাকো মানে গুৰিয়াইছে চৰিয়াইছে মৰিয়াইছে দেউতাকে বিস্কিট খুৱাই আছে ককাকে বিস্কিট খুৱাই আছে মই নাখাওঁ দিছা দিয়া আমাৰ বেটা এটাই ভাল বস্তুটো ফটকে আজিকালি মুখত নিনিয়ে দি দিয়ে এইটো হা দি দিব শুনে কি কৰিছে এইটো কি নাই মোৰ চুমু দেখা এইটো কোন এইটো চুমু দি দিয়া আৰু এটা আৰু আজি ভাড়াটো যে হ'ব নালাগে যে সেইকাৰণে গাড়ীখন যাব বিচৰা নাই ইমান ভাল গাড়ীখন ভাড়াটো নহ'ব যে সেইকাৰণে গাড়ীখনে নাযাওঁ বিচাৰোঁ আজি দেউতা ভাড়া এটা আহিছিল আনকালে গাড়ীখন ঠেলিব নালাগে আজি মই বাৰীৰ পৰা আহি ঠেলিছোঁ আৰু এজন দাদাই ঠেলিছে তাতে মায়ে কৈছে আজি ভাড়াটো হ'ব আচলতে কিবা হ'ব লগা আছিল চাগে সেইটো কাৰণে ৰখাই দিছে ভগৱানে যাব নিদিলে ভিডিঅ' কৰিছে আকৌ ৰ'দ দিছে ন চকুকেইটা চাট মাৰি ধৰিছে ওলাব নোৱাৰি বাহিৰত বলা মুড়ি আছে নাই দিয়ক না খাবলৈ আছে নাই মুড়ি নাই মুড়ি নাই মুড়িও শেষ হ'ল আজি 20 টকা এইকেইটাই আছিলে মই খুৱাইছোঁ আজি শুক্ৰবাৰ ন আজি দৰমহা সপ্তাহ চাগে ন আজি ফালটো নহয় আজি দৰমহা হয় ইমান টক তাকে মই ভাবিছোঁ আজি দৰমহা সপ্তাহ যোৱা সপ্তাহে দৰমহা জমা লাগিছিলে দৰমহা সপ্তাহ বুলি ক'লে বজাৰলৈ যাওঁ লাগে বজাৰলৈ গ'লে পইচা খৰচ হয় নহয় পইচা ফেকো তামাছা দেখু নহ'লে চেণ্ডেল আনিব যাব লাগিব দুপৰীয়া কোনে চাহৰ জুতি লয় আমিতো চাহৰ জুতি লওঁ দুপৰীয়া চাহ অকণ নাখালে ভালেই নালাগে মনটো ৰাতিপুৱাতো খোৱাই নহয় এয়া আমাৰ শুনকুটো পোহৰটো পৰিছে বেলি পোহৰ ককাকে খুৱাই আছে আইতাকো খুৱাই আছে এনেকে উঠিছে এনেকে সেইদিনাখন এনেকে উঠেতো উঠি মোৰ একদম জিঅ ওলাই যাওঁ উঠিলে পুতেৰে উঠেই মোৰ যে এদিনা দেখি কিবা লাগি গ'ল দেউতাই কৈছে উঠে আহিছে নুঠিলেওতো নহ'ব কৰিবলৈও ভয় থাকে মই নলওঁ কিন্তু যা যোৱা আকৌ আইতা ককা কিবা এটা বেচাৰা একবেলা মূৰত পাইছে মাকৰ মোক ফুট লৈ লৈছে দোকানলৈ হেৰি ছোৱালীজনী আহিছে দম দিছে ক'ত মা তুমি পেহীহঁতক দম দিছা মা নহয় না চাহহে খাইছোঁ আইতা মুড়ি খুৱাইছে তোমাৰ খিচমিচ আছিল নহয় আইতাই কৰিছিল খিচমিচ মাৰ এবছৰ মূৰত দেহাটো অকণমান গাত লাগিছে দেই মা মই ভিডিঅ' কৰি আছে আকৌ কিবা কিবি কওক আপুনিও উঠিব তাত কওক নিচাদৌ মোৰ আগতে নিচাদৌ হৈছিলে কওক নিচাদৌ আপোনাৰ সঁচাদৌ হৈ থাকিলে এতিয়া সৰুদৌ হৈ থাকিলে নিচাদৌৰ পৰা সৰুদৌ হৈ থাকিলে শাহুদৈ হৈ থাকিলে শাহুদেউ হৈ থাকিলে
কওক আপুনি দুপৰীয়া চাহৰ জুতি কিদৰে লৈছে এয়াই আৰু চুজি বনালে মানে মেগী বনালে এনে মিছা কথাখন কেলে কৈ দিলে মায়ে অথনি সঁচা কথা ক'লে মায়ে আকৌ মিছা কথা ক'ব নাজানে আমাৰ নুঠে ওপৰ নুঠে দে আজি চুজি এক পেকেট আনিম হেৰিখিনি লাৰুখিনি বনাম হেৰি লাগিব নহয় কি লাগিব ইয়াক খোৱাবলৈ দিছে সেই চুজিখিনি বেয়া কি চেনি সেইখিনি চেনি হ'বই আকৌ ৰাতিপুৱা অলপ মই যে নবনাওঁ দেই সেইখিনি একো ভাল কি বনাব লাগে একো বনাব নালাগে অলপ বাটি দি পিনে পানী দি দিলে হৈ যায় মই যে সেইবোৰ ভাজা ভাজি কৰিব নালাগে নহয় একো কৰিব নালাগে বাটিত লৈ আৰু অকণমান গৰম পানী চুজিখিনি যে বনাব লাগিব দেই চুজিখিনি নাভাজিলে গোটা গোটা নহয় এইখিনি ভজা হয় ভাজি লৈ হেৰি চেনি মিলাই দিয়া জানো সিহঁতে ভনী বাইদেৱে ক'লে দেখোন ইমান এইখিনি ভালদৰে বনাই মেলি খোৱাবা দেই বুলি ক'লে দেখোন স্কুলত বনাই আমি দিওঁ ল'ৰাবোৰে নেখায় ভালেই নাপায় বুলি ক'লে তোমালোকৰ ল'ৰাটো খাই ঘৰত লাগিলেহে ভাল পাব তাৰপিছত হালোৱা আছিলে তাৰপিছত হালোৱাখিনি আৰু ভেকেটা ভেকেট গোন্ধাই বুলি কৈছে সেইবোৰ যে ভেকুৰি গৈছে সেইবোৰ চনক খুৱাব নালাগে একোৱে হালোৱা নাই কাৰণে মই মুখত লৈছিলোঁ চেনিও কম মানে কি হ'ল স্কুলৰ পৰা মানে বেটাহঁতক খাবৰ কাৰণে সৰু সৰু বাচ্চাবোৰক খাবৰ কাৰণে চুজি দিছে তাৰপিছত হালোৱা দিছে আৰু কিবা কিবি দিছে চৰকাৰৰ ফালৰ পৰা কিন্তু এনেকা বেয়া বস্তু দিছে নহয় ৰামকৃষ্ণ ডাঙৰবোৰে খাব নোৱাৰি সৰুবোৰে ক'ত পাৰিব কওকচোন তো চৰকাৰে দিছে এটা বস্তু ভাল বস্তু দিব লাগে যাতে বস্তুটো খাই ল'ৰা ছোৱালী বা যোনেই নহওক ভাল টেষ্টি পাব লাগে মানে হেল্থটোৰ ষ্ট্ৰং হৈ থাকে তেনেকুৱা বস্তু দিব লাগে কি যে ফাল্টু ফাল্টু বস্তু নিদিলেও নহয় এইবোৰ বস্তু কি যে মানে দিয়ে আৰু মানে তেতিয়াহে নামটো থাকিব আকৌ চৰকাৰে দিছে বুলি হেৰি হেদিনো কি বুলি কয় ভেবলু মানুহজনে আৰু সেইফালে নেপালী দুগৰাকী প্ৰেগনেণ্ট হৈ আছে সিহঁতেতো খাবলৈ কিবা কিবি পাইছে মোৰ দিনততো মই একোৱে নাপালোঁ চৰকাৰৰ ফালৰ পৰা বোলে 5,000 নে 6,000 টকা দিয়ে বুলি কৈছে কি কৈছে আপুনি এটকাও নাপালোঁ কি যে মই মানে চৰকাৰৰ পইচা নহয় ৰূপালীয়ে পাইছে হয় নহয় এই ভনী বাইদেৱে সিহঁতৰ মুখখন টেক 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 যে সেইকাৰণে টকা চৰকাৰৰ টকা আশাত কৰাতকৈ ঘৰত দিন হাজাৰ কৰাতে ঠিক দেখি নাখায় শুন আইতা মুখখন চাওকচোন মুখখন আইতাক ক'বা যোৱা আইতাক পানী দিয়ক কেনেকৈ দন্দুৰা কৰিছে দন্দুৰা হৈছে ডাঙৰ হৈ আহিছে হুনকলিজা দন্দুৰা হৈছে চি নাখায় চি আইতাক পানী খুজিবা যোৱা আইতাক পানী হ'বনে হ'ব বাই বাই দুপৰীয়া চাহ যদি এইদৰে ল'লোঁ আপোনালোকে কেনেকৈ ল'লে আপোনালোকে নিশ্চয় জনাব বাই বাই